নমস্কাৰ জাষ্ট লাৰ্ণিং ফৰ এক্সাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে অসম বুৰঞ্জীৰ কেইটামান প্ৰশ্ন উত্তৰ আগবঢ়াই আনিছোঁ। উক্ত প্ৰশ্ন উত্তৰখিনিয়ে আপোনালোকক আগন্তুক কম্পিটিটিভ এক্সামবিলাকত সহায় কৰিব। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজি ১ নম্বৰ প্ৰশ্ন, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্ব নাম কি আছিল? উত্তৰ লাই কোঁৱৰ। আৰু আহোম নাম আছিল চুকাম্ফা। তেওঁ ১৬১৯ চনৰ পৰা ১৭১৪ চনলৈ ৰাজত্ব কৰিছিল। ২ নম্বৰ কুৱেশ্যন, কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? উত্তৰ ভগদত্ত। ৩ নম্বৰ কুৱেশ্যন, কামৰূপ ৰাজ্যত বৰ্মন বংশ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ পুষ্যবৰ্মন। ৪ নম্বৰ কুৱেশ্যন, আহোমসকল অহাৰ আগতে অসমত কোন ৰজাই ৰাজত্ব কৰিছিল? উত্তৰ কোশ ৰজাই ৰাজত্ব কৰিছিল। ৫ নম্বৰ কুৱেশ্যন, আহোমসকলৰ ভাষাত অসমৰ নাম কি? উত্তৰ মংডুনডুন খাম। আহোমসকলৰ ভাষাত অসমৰ নাম মংডুনডুন খাম। ৬ নম্বৰ, আহোমসকল অসমলৈ কিমান চনত আহিছিল? উত্তৰ ১২২৮ খ্ৰীষ্টাব্দত আহিছিল। ৬ নম্বৰ কুৱেশ্যন, আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? স্বৰ্গদেউ চাওলুং চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। ৭ নম্বৰ, আহোমৰ প্ৰথম ৰাজধানী কি? উত্তৰ চুইৰাইদৈ অৰ্থাৎ চৰাইদেউ। ৮ নম্বৰ, আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ আহোমৰ ভিতৰত শ্ৰেষ্ঠ ৰজা আছিল। ৯ নম্বৰ, আহোমৰ শেষ ৰজাজন কোন? আহোমৰ শেষ ৰজা হৈছে চন্দ্ৰকান্ত সিংহ। ১০ নম্বৰ, পিতৃ হত্যা কৰি ৰাজপুতত বহা আহোমৰ ৰজাজনৰ নাম কি? উত্তৰ শুক্লেনমুং। শুক্লেনমুঙে নিজৰ দেউতাকক হত্যা কৰি ৰাজপুতত বহিছিল। ১১ নম্বৰ, আহোম প্ৰথামতে হোৱা বিবাহ। আহোম প্ৰথামতে হোৱা বিবাহক কি বুলি জনা যায়? উত্তৰ চকলং। ১২ নম্বৰ, ল'ৰা ৰজাৰ প্ৰকৃত নাম? উত্তৰ চুলিকফা। ল'ৰা ৰজাৰ প্ৰকৃত নাম চুলিকফা। ১৩ নম্বৰ, সতী জয়মতী কোন আছিল? উত্তৰ আহোম ৰজা গদাধৰ সিংহৰ পত্নী। তেওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্ব খ্যাতি অৰ্জন কৰিছিল। ১৪ নম্বৰ, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ ভাস্কৰ বৰ্মন। ১৫ নম্বৰ, যোগিনীতন্ত্ৰ মতে পৌৰাণিক কামৰূপ ৰাজ্যৰ কেইভাগত বিভক্ত আছিল? উত্তৰ পৌৰাণিক কামৰূপ ৪ ভাগত বিভক্ত আছিল। ১৬ নম্বৰ, কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? উত্তৰ ৫৯৪ খ্ৰীষ্টাব্দত। ১৭ নম্বৰ, নাগশংকৰ দেৱাল কোনে সজাইছিল? উত্তৰ কামৰূপ ৰজা নৰশংকৰে। ১৮ নম্বৰ, শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিল? উত্তৰ শালস্তম্ভ। ১৯ নম্বৰ, শালস্তম্ভই কামৰূপ সিংহাসনত উঠে কিমান খ্ৰীষ্টাব্দত? উত্তৰ ৬৫০ খ্ৰীষ্টাব্দত। ২০ নম্বৰ, শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল? উত্তৰ ত্যাগসিংহ। এইকেইটা আছিল আজি প্ৰশ্ন উত্তৰ। আশা কৰোঁ উক্ত প্ৰশ্ন উত্তৰখিনিয়ে আপোনালোকক যথেষ্টখিনি উপকাৰ সাধন কৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।